অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰৰ বাবে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা নতুন ৰেচিপিটোৰ নাম হ'ল কাজু পনীৰ পোলাও ৰেচিপি। আৰু শেষত ভিডিঅ'টো এবাৰ নিশ্চয় ট্ৰাই কৰি চাব আৰু ৰেচিপিটো যদি ভাল লাগিল তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটোত যদি নতুন তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। তেন্তে আজি ৰেচিপিটোলৈ আগবাঢ়ো। আজি ৰেচিপিটোৰ বাবে মই লৈছোঁ এটা গাজৰ এইদৰে মিহিকৈ কাটি লৈছোঁ, কেইটামান কাজু বাদাম লৈছোঁ, কেইটামান খিচমিচ লৈছোঁ আৰু দুটা পিঁয়াজ এইদৰে মিহিকৈ কুটি লৈছোঁ। এইফালে কেইটুকুৰমান পনীৰ সৰু সৰুকৈ মিহিকৈ কুটি লৈছোঁ আৰু এইফালে এচামুচ আদা নহৰু পেষ্ট আৰু দুটা জলকীয়া, দুটা ডালচেনি, এটা ইলাচি আৰু আমাক লাগিব একাপ জহা চাউল, এচামুচ জলকীয়া গুড়া আৰু সোৱাদ অনুসৰি নিমখ আৰু লাগিব লগতে ৰিফাইন। তেন্তে আহক আজি ৰেচিপিটোলৈ আগবাঢ়ো, চাই থাকিব ৰেচিপিটো। চাউলখিনি মই এইদৰে সিজাই ল'লোঁ আগতীয়াকৈ। এয়া মোৰ কাজু পনীৰ পোলাও খাবলৈ একেবাৰে ৰেডি হৈ গ'ল। এয়া ৰ'ব আপোনালোকক মই খাই পেলাই কৈ আছোঁ কেনেকুৱা। সঁচাই খাবলৈ বহুত ধুনীয়া লাগিছে। আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। আৰু মোৰ ৰেচিপিটো যদি ভাল লাগিল তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু মোৰ চেনেলটোত যদি নতুন তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। তেন্তে এতিয়া মই খাই লওঁ, আপোনালোকে এবাৰ নিশ্চয় খাই চাব বুলি